Hi everyone, good morning and welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ আজি এটা নতুন ভিডিও লৈ আৰু আজি ভিডিওটো বহুত এক্সাইটিং হ'বলৈ গৈ আছে বিকজ আজি আমি এটা সৰু সৰু পিকনিক প্ল্যান কৰিছো খুব বেছি দূৰত নহয় জায়গাটো আমাৰ ঘৰৰ পৰা জাস্ট 15 মিনিটস লাগে তো তালৈকে যাম আৰু জায়গাটো কোট হয় মই আপোনালোকক পিছত দেখাম তো গটিকে ভিডিওটো চাই থাকিব স্কিপ একেবাৰে নকৰিব আৰু গাড়ী আহিবই তো বলক আমি ভিডিওটো স্টার্ট করো আহি পাই গলোহি আমি আমাৰ ডেস্টিনেশন যত আমি পিকনিক খাম আৰু ৰাস্তাটো অলপ বেয়া হলেও তেনেকৈ যাব লাগিবই যেহেতুকে আমি আহিছো পিকনিক খাবলৈ আৰু জায়গাটো হৈছে আমাৰ ঢিঙত মানে ব্ৰহ্মপুত্ৰ আৰু তাতে আমি প্ৰতি বছৰে খাওঁ আৰু এবাৰো আহিছো ফ্যামিলিৰ লগত অলপ টাইম স্পেন্ড কৰো বুলি গটিকে আপোনালোকে ভিডিওটো চাই থাকক আহি পালোহি বালি আৰু এতিয়া আমি নদীখন পাৰ হৈ যাব লাগিব ইটো পাৰে মানে হেফালে আমাৰ মাহত আছে সব জিয়া এতিয়া আমি পাৰ হওঁ লাহে লাহে যাব ব্রেকফাস্ট কৰি হল আৰু তাৰ পাছত এতিয়া মানে ভাত বনাই আছে হোৱাগে নাই সেইকাৰণে আমি ভাবিছো অলপ এইখিনতে ওচৰত গাঁও কিছুমান আছে তালৈকে খেতি হয় মানে ইয়াত খেতি কৰে বেছিভাগ তো খেতিখিনি চাই আহোঁ বুলি ভাবিছো আৰু আপোনালোককো দেখুৱাম আৰু তেতিয়াহলে বলক আৰু এইফালে মাহত গৈ আছে আৰু এতিয়া আমি তিনিজনী গৈ আছো বলক গৈ থাকো আমি এই আমাৰ মাজত উপস্থিত হৈছে হি ৰাজু মিস্টাৰ ৰাজু আৰু জিয়া ভিডিওটো লাইক কৰিব আৰু নতুনকৈ হলে মই কি
কি কৰিব লাগে মই নকওঁ আপোনালোকে জানে কৈ দিব থ্যাংক ইউ ওয়েলকাম আৰু এফালে গুমধানৰ মাজে মাজে জলকীয়া খেতি ইমান মজা লাগিছে ন সৰু সৰু গছ ইমান ভাল লাগিছে ন মাজেদি দুই চাইডে গুমধান এই ঘেণ্টাটো বজাই দিব ঘেণ্টাটো বজাই দিব এইটো একদম নাপাহৰিব ঘেণ্টাটো মোবাইল লাগি যাওক মুঠতে ঘেণ্টাটো বজাব তলত আছে লাল লালা এয়া আমাৰ খানা বনাই মেলি ৰেডি হৈ গ'ল আৰু ঢাকি থৈ দিছে নহ'লে বতাহত বালিখিনি পৰি যাব যে সেইটো কাৰণে আৰু এইফালে বেঙেনা পুৰি আছে আৰু আনফালে ভাতৰ কাৰণে চাউল বহাইছে আৰু এয়া চব এনেকেই থৈ দিয়া হৈছে বস্তু গাইজ ৱেলকাম তাৰপিছত Hey guys, Maba, আমাৰ ভাত খাই হ'ল আৰু খানাটো পুৰা টেষ্টি আছিলে আৰু ৰাজুৱে ক'ব বাকী খানাটো কেনেকুৱা আছিলে একদম মজা মজা আৰু কি লাগিছে খালা কৈ দিয়া মাংস সালাড তো চবতছে বেছি ভাল কি আছিলে বেঙেনা পিটিকাটো চবতছে বেছি ভাল আছিলে আৰু এতিয়া ভিউটো চাওকচোন ইমান ধুনীয়া পিছফালে এতিয়া আৰু মা কোনোবাই খাই আছে তাৰপিছত আমি যামগৈ আৰু ঘৰলৈ এতিয়া ঘৰলৈ উভতিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব